खुलुमबाय स्टुडिअ दं आं किलिकां ब्रह्म मोनसे बाखनायजाथाव हाबाफारि अमरज प्रसाद मुंनि सासे टेट फोरोंगिरिया थाद'नाय गैयालासे बिफां लाइफां गायना गामिखौ सोमखोर समायना खालामदों। कार्बि आंलं जिल्लानि हावराघाट पुलिस थानानि सिङाव थानाय गरखिया फुकिरि सारि आलिनि हरिजन गामि थागिबि अमरज प्रसादा गावनि गामिनि लामायाव बिफां गायनानै रायजोफोरनि गोसोखौ बोनो हादों। मिथिनो मोननाय बादिब्ला अमरज प्रसादा सासे टेट फोरोंगिरिबो। सासे टेट फोरोंगिरि जानानैबो बिथाङा गोबां बोसोरनिफ्राय थाद'नाय गैयालासे बिफां लाइफां गायनाय खामानि मावगासिनो दं। मिथिनो मोननाय बादिब्ला अमरज प्रसादा सासे टेट फोरोंगिरिबो। सासे टेट फोरोंगिरि जानानैबो बिथाङा गोबां बोसोरनिफ्रायनो थाद'नाय गैयालासे बिफां लाइफां गायनाय खामानि मावगासिनो दं। मिथिनो मोननाय बादिब्ला बिफां लाइफां गायनायनि गासै खरसाखौ अमरज प्रसादा गाव हारसिंनो गारदोंमोन। 1 लाख रांनिबो बांसिन खरसा खालामनानै अमरजया गरखिया फुकिरि सारि आलिनिफ्राय खारग गामिसिम 2 किल'मिटारसो गोलाव लामायाव फारनैथिंबो सारियाव गोबां बिफां गायदों। जायनि जाहोनाव बे ओनसोलखौ बिफांनि बिबारफ्रा सोमखोर मिथिंगाजों समायना नुथाय खालामनायजों लोगोसे मिथिंगायारि आबहावाखौ गोग्गो खालामदों। लोगोसे गामिनि लामानि अनगायैबो गुबुन गुबुन रायजोआरि जायगाफ्राव बिफां गायनानै समाजारि मोजां हाबा मावबोगासिनो दं टेट फोरोंगिरि अमरज प्रसादा। 3 বছৰমান হ'ল আৰু মেইনলি মানে মই সৰুৰ পৰাই লগাওঁ অলপ চলপ, কিন্তু 3 বছৰৰ পৰা বেছিকৈ লগোৱা হ'ল। জানিব পৰা মতে কিবা টেট টিচাৰ কৰি আছা? হয়, মই এম ই স্কুলত কিমান বছৰ হ'ল টেট টিচাৰ কৰা? 2 বছৰমান হ'ল। টেট টিচাৰ কৰাৰ আগৰ পৰাই গছ গছনি লগাই আছা নে? আগৰ পৰাই লগাই আছোঁ। এতিয়ালৈকে ক'ৰ পৰা ক'লৈকে কিমান লগালা? এতিয়ালৈকে গৰখীয়া পুখুৰী চাৰিআলিৰ পৰা এই কাৰ্কক গাঁৱলৈকে লগাইছোঁ আৰু বৰ্তমান মানে সৰু সুৰা জেগাত লগাই আছোঁ। অলপ যেনিবা ফিল্ডে চিল্ডে লগাই আছোঁ। ফিল্ডত লগাইছোঁ। তাৰপিছত আমাৰ ইয়াত নামঘৰ এটা আছে, তাত লগাইছোঁ। পৰৱৰ্তী আৰু লগোৱাৰ পৰিকল্পনা আৰু ক'ত আছে? আৰু মই নিজৰ স্কুলতো লগাইছোঁ কিছুমান গছ গছনি। মই য'ত পঢ়িছিলোঁ তাতো লগাইছোঁ, য'ত পঢ়াই আছোঁ বৰ্তমান তাতো লগাইছোঁ। মানে কিহৰ কাৰণে গছ গছনি লগাটো বাছি ল'লা? মানে তোমাৰ চিন্তাধাৰাটো কিয় আহিলে? গছ গছনি লগোৱাটো প্ৰয়োজন বুলি ভাবিলোঁ। আজিৰ সময়ততো বেছি প্ৰয়োজন হৈছে, সেইকাৰণে মই মানে এইটো কামটো সময়মতে সময় পাই আৰু এইবিলাক কৰি আছোঁ। এতিয়া আমি সততে আমি দেখিছোঁ যে গছ গছনি লগোৱাৰ কাৰণে বহুত লগাই এটা সময়ত ৰাষ্ট্ৰপতিয়ে বঁটা পাবলৈ সক্ষম হ'ল জাতক পাই অৰণ্য মানৱ বুলি তেওঁ কয়। গতিকে তুমি তেনেকৈ ভাবিছা নেকি যে নাভাবাকৈ তুমি আগবাঢ়িছা নে তুমি ভাবিছা যে এনেকুৱা কিবা? নাই, এইবিলাক কথাটো ভবা নাছিলোঁ আগতে। এতিয়া হয়তো যদি কিছুমান মানুহে কোৱা মতে যদি তেনেকুৱা হয় ভালেই হ'ব। আৰু মই মানে নিজৰ কাম কৰিব লাগে কৰি আছোঁ। যিখিনি গছ গছনি লগাইছা সেই লগাওঁতে ইমান মানে টকা ৰ'দত যিখিনি গছ গছনি লগাইছা ইমান পৰিশ্ৰম কৰিছা, গতিকে তাত পানী নিদিলে ইমান কাম পানী দিয়াৰ ব্যৱস্থা কৰিছা নেকি? পানী দিয়াৰ ব্যৱস্থা মানে ঠেলাত লৈ যাওঁ, চিনটেক্সৰ হেৰি আছে তাতে লৈ যাওঁ। তোমাক কোনে সহায় কৰে? সহায় মানে তেনেকুৱা কোনো নকৰে, মইতো অকলে থাকোঁ। গছ গছনি লগাওঁতে তোমাৰ এতিয়ালৈকে কিমানমান টকা খৰচ হ'ল? মোৰ প্ৰায় 4 লাখৰ ওচৰে পাজৰে টকা খৰচ হ'ল। মানে নিজৰ পকেটত 4 লাখমান টকা খৰচ কৰি নিজে গছ গছনি লগাইছা? কিছুমান মানে এতিয়ালৈকে ফুলা নাই, কিছুমান মাজে মাজে ফুলি আছে। এইবিলাক মানে দূৰৰ পৰা আনিছোঁ, অনলাইনত কিছুমান। তুমি যে নিজৰ ঘৰৰ টকা খৰচ কৰি কিনে এই কামটো কৰিছা, তোমাৰ মা দেউতাই কিবা বাধা দিছে নেকি বা কিবা কৈছে নেকি? বাধাটো তেনেকুৱা দিয়া নাই, তেওঁলোকে ভালেই পাইছে, কিন্তু প্ৰাথমিক অৱস্থাত অলপ হয়তো ভাল পোৱা নাছিলে। তোমাৰ ফালৰ পৰা আৰু কি ক'বা? মানে তোমাৰ কেনেকুৱা লাগিছে ইয়াত? মানে গছ গছনি যেতিয়া ফুলি উঠিছে, গছবিলাক ডাঙৰ হৈছে, চবে ভাল পাইছে, তোমাৰ আনন্দ লাগিছে নেকি? বহুত ভাল লাগিছে আৰু ভৱিষ্যতত আৰু ভাল লাগিব বুলি ভাবিছোঁ। আৰু পৰিকল্পনা ক'ত ভাবিছে আৰু গছ গছনি লগোৱা? আৰু ওচৰে পাজৰে যিমান মানে মই লাহে লাহে আগবাঢ়ি গৈ আছোঁ। এতিয়া নতুন ৰোড বনাই আছে, এইবিলাক চেষ্টা কৰিম যাতে মই লগাব পাৰোঁ। আকৌ আপোনাক কেইদিনমান আগতে গৰখীয়া পুখুৰী গাঁৱৰ নামঘৰৰ প্ৰাংগণত মানে গছ গছনি লগাবলৈ প্ৰস্তাৱ কৰি আছে।
যাওঁতে হঠাৎ লগ পাই গ'লোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ভাবিছিলা নেকি আমি যে গছ গছনি ফটো তুলিম ভিডিঅ' তুলিম গম পোৱা নাছিলোঁ হঠাৎ লগ পাই গ'লোঁ गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवक समाजजों गनायथि होजानाय आइएफआ बीएम इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन जिनै एबा एचएसनि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइएफआ बीएम इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'ल'जि फार्स्ट एड पेशेंट केयार एन्ड एसिस्टेन्ट नार्सिं ओटी टेक्निशियान आईसीयू टेक्निशियान रेडियोलॉजी टेक्निशियान बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बीएसएस जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइएफआ बीएम इन्स्टिट्यूट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन